বিলাসীপাৰাত ভাৰতীয় জনতা পাৰ্টিৰ বিশেষ সাংগঠনিক সভা। সভাত উপস্থিত ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা। বিলাসীপাৰা দেওবাৰে উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ অসম প্ৰদেশ কমিটিৰ সভানেত্ৰী আঙুৰলতা ডেকা। স্থানীয় প্ৰতিমা বৰুৱা পাণ্ডে সভাগৃহত আয়োজন কৰা সাংগঠনিক সভাত উপস্থিত হয় ৰাজ্যিক সভানেত্ৰীগৰাকী। বিজেপিৰ বিলাসীপাৰা জিলা মহিলা মৰ্চাই আয়োজন কৰা সভাত উপস্থিত থাকি আঙুৰলতা ডেকাই প্ৰথমে নাম প্ৰসংগত অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে গোৱালপৰীয়া গীতৰ তালে তালে এপাক কঁকাল ঘূৰাইও নাছিলে এসময়ৰ অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰীগৰাকীয়ে। মূলতঃ দলীয় সাংগঠনিক দিশ টনকিয়াল কৰাৰ লক্ষ্যৰে উপস্থিত হোৱা ৰাজ্যিক নেত্ৰীগৰাকীয়ে সময় সুযোগ পালে পুনৰবাৰ অভিনয় জগতত পুনৰ উভতি যাব বুলিও তেওঁ উল্লেখ কৰে। উপস্থিত আছোঁ আমাৰ বিলাসীপাৰা, আমাৰ ইয়াতে প্ৰতিমা পাণ্ডে প্ৰেক্ষাগৃহত। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ এটা শক্তিশালী মৰ্চা, মহিলা মৰ্চা। এই মহিলা মৰ্চাৰ আগন্তুক দিনত আৰু বেছি ভেটি শক্তিশালী কৰাৰ কাৰণে আমি আজি ধুবুৰী জিলা আমাৰ মহিলা মৰ্চাৰ গোটেই টীমটো আৰু বিলাসীপাৰা জিলাৰ আমাৰ সাংগঠনিক জিলাৰ যি টীম আছে এই গোটেই টীমটোৰ লগত আজি ইয়াতে বৈঠকত বহিলোঁ। আজি মই ইয়াতে য'ত বিলাসীপাৰাত ইয়াতে উপস্থিত আছোঁ, পূব বিলাসীপাৰা, পটদ্ৰ আৰু পূব বিলাসীপাৰা একেই সমষ্টি। মানে অৰ্থাৎ আমি যোৱাবাৰ বিধানসভা নিৰ্বাচনৰ সময়তে গম পাইছিলোঁ যে আমি হয়তো উত্তীৰ্ণ হ'ব নোৱাৰোঁ। গতিকে এই ধৰণৰ সমষ্টিত বহুত জটিল আমাৰ ইয়াতে, তৎসত্ত্বেও আমাৰ কাৰ্যকৰ্তাসকলে ইমান সুন্দৰকৈ কাম কৰি আছে ইয়াতে। গতিকে অনাগত দিনত আমাৰ লোকসভাই হওক বা বিধানসভাই হওক বা অনাগত সময়ত যিবিলাক আমাৰ নিৰ্বাচনসমূহ আহিব, গতিকে সেই ইয়াত যাতে সকলো লোকে যাতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱৰ যি বাৰ্তা আছে আমি প্ৰেৰণ কৰি লৈ যাব পাৰোঁ, মুখ্যমন্ত্ৰী মহোদয়ৰ বাৰ্তা যাতে প্ৰেৰণ কৰি লৈ যাব পাৰোঁ, এই দিশত যথেষ্টখিনি আলোচনা হৈ আমি আগন্তুক দিনত শক্তিশালী ৰূপত প্ৰতিষ্ঠা হোৱাৰ প্ৰতিজ্ঞাবদ্ধ। পুনৰবাৰ অভিনয়ৰ জগতলৈ ঘূৰি যাব নেকি? বিৰাট মন যায় বুজিছেনে, আশীৰ্বাদ কৰিবচোন ভালকৈ এইফালৰ পৰাও। বহুত মন যায় কেতিয়াবা দেই, কিন্তু যেতিয়া আকৌ ঘূৰি আহোঁ নিজৰ পদবীত তেতিয়া আকৌ নাই আঙুৰ বৰ্তমান সময়ত যিটো পাইছোঁ সেইটো ভালকৈ কৰিব লাগে 100%। গতিকে মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে দায়িত্ব পালন কৰি আছোঁ, কিন্তু ঠিক আপুনি কোৱা যিটো শুনিছে যে মনতে পুহি ৰাখিছোঁ, যদি সময় সুবিধা হয় 100% কৰিম। বিলাসীপাৰাৰ পৰা আলী আজাদ ইছলামৰ ৰিপৰ্ট, প্ৰাগজ্যোতিষ লাইভ।